জীৱনৰ প্ৰতিটো যাত্ৰা অতি কঠিন, ঠিক একেদৰে অধ্যয়নৰ প্ৰতিটো পদক্ষেপ অতি কঠিন। সেয়েহে অধ্যয়নৰ পথত অহা সকলো বিভ্ৰান্তি আঁতৰাই ৰাখিব। যদি তোমাৰ মায়ে পঢ়িবলৈ বাৰে বাৰে কৈ থকাৰ পাছত তুমি বাধ্যত পৰি যেতিয়া তুমি টেবুলত পঢ়া, কিন্তু সেই পঢ়া তোমাৰ বাবে যোগ্য নহয়, সেই পঢ়া তুমি এৰি দিয়া, কিয়নো জোৰ কৰি পঢ়াতকৈ নপঢ়াই ভাল। ইয়াৰ কোনো কাম নাই। যদি নিজৰ মতে পঢ়া, তেতিয়াহ'লে তোমাৰ কোনো কঠিন শব্দটো বা নোৱাৰাৰ অশান্তি কেতিয়াও নাহে। যদি বাধ্যত পৰি পঢ়া, তেতিয়া জীৱনৰ অসুবিধাৰ সন্মুখীন হ'বলৈ বাধ্য হ'ব। মই নকওঁ পঢ়িব লাগে বুলি, এইটোৱে কৈছোঁ যে যেতিয়া তোমাৰ মনে আৰু দিমাগে ক'ব পঢ়িবলৈ, তেতিয়া পঢ়া, তেতিয়া জটিলতাই হাৰ মানিব। নোৱাৰোঁ বুলি কেতিয়াও নক'বা, পুনৰাই কষ্ট কৰা, কাৰণ ঘঁহি থাকিলে শিলো ক্ষয় যায়। সময়বোৰ বহুত আপুৰুগীয়া। জীৱনত যদি ছাকচেছ হ'বলৈ বিচাৰা, তেন্তে 2 ঘণ্টাই সময় লোৱা, আৰু সেই 2 ঘণ্টা সময় একেৰাহে লাগি যোৱা। জীৱনত আশা কৰি বহি নাথাকিবা, কষ্টৰ মাজেৰে গৈ থাকিলে নিশ্চয় সফলতা পাবাই। কি ঠিক আশাবিলাকে তোমাৰ ভৰসাত ৰৈ আছে চাগে। যিসকলে কাইলৈ পঢ়িম বুলি আশা কৰে, সেইসকলে জীৱনত একো কৰিব নোৱাৰে। সময় পাৰ হৈ যাব, কিন্তু অন্তিম সময়ত এটা অশান্তিৰ পৰিস্থিতি আহিব, একো কৰিবই নোৱাৰিব জীৱনত। গতিকে পাছত কৰিম বোলা এই শব্দটো ইগন'ৰ কৰা আৰু বৰ্তমানটোক ৰেচপেক্ট কৰা। যদি জীৱনত কিবা এটা কৰিমেই বুলি ভাবিছা, নিজকে প্ৰতিজ্ঞা লোৱা, মই বহুত লোকৰ মাজত নহয়, মই অকলে চলিম। এবাৰত নোৱাৰিলে বাৰে বাৰে পঢ়া, পঢ়ি থাকোঁতেই নিজে অৰ্থ বুজি পাবা। তাৰ বাবে পুনৰাই মুখস্থ কৰিব নালাগে। মুখস্থ বিদ্যাতকৈ এটা শব্দ অৰ্থপূৰ্ণভাৱে বুজি ল'লে এই জীৱনত কেতিয়াও পাহৰি যাব নোৱাৰে। এবাৰত নোৱাৰিলে বাৰে বাৰে পঢ়া, পঢ়ি থাকোঁতেই যেতিয়া নিজে অৰ্থ বুজি পাবা, তাৰ বাবে পুনৰাই মুখস্থ কৰিব নালাগে। মুখস্থ বিদ্যাতকৈ এটা শব্দ অৰ্থপূৰ্ণভাৱে বুজি ল'লে ই গোটেই জীৱন মনত থাকে।